हेलो फ्रेंड्स केने आसे आपनालोक आशा करो सकलो भाले आसे आरो আজি মই দোকানখনৰ ওপৰত এটা ভিডিও বনাম বুলি ভাবিছো তেতিয়া হলে চাই থাকক ভিডিওটো অকন স্কিপ নকৰাকৈ তেতিয়া হলে আহক আমি ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো এইখনে হৈছে আমাৰ দোকানখন আপোনালোকে এনেদৰে আহি পাই যাবহি আৰু দেখিছে মাইফালে ৰৈ আছে আৰু এইখন আমাৰ দোকানখন তো আজি দেখাইছো সকলোখিনি গুটে ভিডিওটো চাই থাকক অকন স্কিপ নকৰাকৈ বহুত জানিব লগা ভিডিও এটা ব্যতিক্ৰমী ভিডিও হবলৈ গৈ আছে তেতিয়া হলে চাই থাকক আৰু फ्रेंड्स আজি ভিডিওটো হবলৈ গৈ আছে যে ঢোল কেনেদৰে তৈয়াৰ কৰা হয় আজি সকলোখিনি দেখাই আছো চাই থাকক আৰু সকলোকে ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো আৰু মই মানে ভিডিও বনোৱা নাছিলো সেইবাবে আপোনাক অকমান দেৰি হ'ল কোৱা চাই থাকক ভিডিওটো আৰু সকলোকে আগন্তুক মাঘ বিহু আৰু বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো সমূহ অসমবাসী ৰাইজলৈ চাই থাকক ভিডিওটো কেনেদৰে আৰু फ्रेंड्स এইখনে হৈছে আমাৰ দোকানখন আৰু দেখিছে দেউতাই ঢোলৰ কাম কৰি আছে কাৰণ বহাগ বিহু পাইছেহি বহাগ বিহুলৈ আৰু 2 মাহ 3 মাহ মান আছে আৰু কামটো জানুৱাৰী মাহ চলি আছে দেখিছে খোল আছে ঢোল আছে তাৰ পিছতে নেগেৰা পাই যাব আৰু কন লাচলিৰ বাবে সৰু ঢোলো আছে আপোনালোকে আহক লৈ যাব পাৰিব ইয়াতে আৰু फ्रेंड्स আপোনালোকে আমাৰ দোকানত বাহিও পাই যাব তা মই দেখাই দিছো চাওক এটা উলিয়াই আৰু এটো দেখিছে বাহি এটো সি স্কেলৰ বাহি হয় আপোনালোকে পাই যাব ইয়ালে আহিব আৰু লগতে আপোনালোকে গগনাও পাব গগনাটো বৰ্তমান ষ্টকত নাই গগনাটো পাই যাব আপোনালোকে ইয়ালে আহিব আৰু फ्रेंड्स তেতিয়া হলে আমি এতিয়া চাও হক যে ঢোল খোলৰ ডিমাটো কেনেদৰে প্ৰস্তুত কৰা হয় প্ৰথম আৰু फ्रेंड्स প্ৰথমতে এনেদৰে ঢোল খোলৰ ডিজাইনটো প্ৰথমতে বনাই লোৱা হয় তাৰ পিছতে কুণ্ডত দিয়া হয় এয়া দেখিছে আপোনালোকে প্ৰথমতে ডিজাইনটো বনাই আছে এনেদৰে প্ৰথম ডিজাইনটো বনাই লোৱা হ'ব তাৰ পিছতে কুণ্ডত দিলে হৈ যাব তাৰপিছত কুণ্ডত দি ডিজাইনটো ধুনীয়াকৈ বনাই তাৰ পিছতে খুলনি কৰে তো চাই থাকক দেখাই আছো স্টেপ বাই স্টেপ চাই থাকক আৰু ভিডিওটো অকন স্কিপ নকৰাকৈ চাই থাকক আৰু फ्रेंड्स এনেদৰে ডিজাইনটো বনাই হৈ গৈছে আৰু এতিয়া ডিজাইনটো বনাই হোৱাৰ পিছতে এতিয়া দিয়া হ'ব কুণ্ডত চাই থাকক এতিয়া কুণ্ডত দিব আৰু এনেদৰে কুণ্ডত দিব দেখিছে এনেদৰে ফুলৰ জন্তু যে আপোনালোকে বাহিৰৰ ডিজাইনটো পায় ঢোল খোলৰ তেনেদৰে বনোৱা হয় প্ৰথম বাহিৰৰ ডিজাইনটো এনেদৰে হৈ আছে এনেদৰে বনাব বাহিৰৰ জন্তু ডিজাইনটো থাকে চাই থাকক আৰু फ्रेंड्स এনেদৰে খোলৰ ডিজাইনটো বনাই হৈ গৈছে আৰু অলপ আছে চাই থাকক আপোনালোকে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বনাই হোৱাৰ পিছত ফুলটো এটো হৈ গল দেখিছে আৰু ইফালে ভিতৰখিনি খুলি আছে আৰু এটো খুলি হৈ গল চাওক এটো ৰং কৰি সেইখিনি চাই থাকক দেখাই আছো আজি গুটেখিনি দেখাম এটো ডিমাটো হৈ গল দেখিছে আৰু फ्रेंड्स ইয়াতে খুলটো কৰি আছে খুলনি আৰু ইয়াতে খুলটো খুলনি কৰি হলে তাইছতে ধুনীয়াকৈ ডিমাটো হৈ গল আৰু ইয়াৰ পিছত দেখাই আছো আজি সকলোখিনি দেখাম সম্পূৰ্ণ প্ৰসেসটো কেনেদৰে বনোৱা হয় চাই থাকক ভিডিওটো শেষলৈকে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব দিয়ক আৰু फ्रेंड्स এনেদৰে খুলনি কৰি হৈ গৈছে আৰু এতিয়া দেখাও বলক যে ঢোল খোলটো সাউনি কেনেদৰে কৰা হয় আৰু फ्रेंड्स এইখনে হৈছে আমাৰ দোকানখন আৰু
দেখিছে দেউতাই ঢোলৰ কাম কৰি আছে কাৰণ বহাগ বিহু পাইছেহি বহাগ বিহুলৈ আৰু 2 মাহ 3 মাহ মান আছে আৰু কাৰণটো জানুৱাৰী মাহ চলি আছে দেখিছে খোল আছে ঢোল আছে তাৰ পিছতে নেগেৰা পাই যাব আৰু কণ লাচলিৰ বাবে সৰু ঢোলো আছে আপোনালোকে আহক লৈ যাতে আৰু फ्रेंड्स এটো দোকানখনৰ কন্টাক্ট নাম্বাৰ হয় সেভ কৰি লব আৰু फ्रेंड्स আপোনালোকে নগাঁৱৰ পৰা আহি হোজাই ৰোডত আহিব লাগিব আৰু হোজাই ৰোডত আহিলে আপোনালোকে এখন প্ৰথমতে ব্ৰিজ পাব আৰু ব্ৰিজখনৰ কিনাৰতে আপোনালোকে নামি আহি অজনতল বুলি কয় জায়গাটো অজনতল পাব আৰু অজনতলতে খুদিলে হল যে ঢোল খোল যে বনাই মহেন্দ্ৰদাৰ দোকানখন কোনফালে যায় তো আপোনালোকে তেতিয়া দেখাই দিব আপোনালোকে আহিলে আপোনালোকৰ যদি তথাপিও ভুল লাগে আপোনালোকে খুদিব পাৰে কাৰোবাক আৰু স্ক্ৰিনৰ নাম্বাৰ আহি আছে আপোনালোকে কন্টাক্ট কৰিব তাত কন্টাক্ট কৰিলে আপোনালোকৰ এড্ৰেছটো সঠিক এড্ৰেছটো পাই যাব আৰু আপোনালোকে আহি পেলাই খুদিব আৰু মোৰ কথাও ক'ব পাৰে যে বিকাশ দাসামলক ইউটিউবাৰ জনৰ ঘৰটো কোনফালে যায় আৰু কোনটো ঘৰ দেখাই দিব তেতিয়া হলে তো সকলো আহিব আপোনালোকে আশা ৰাখিলো তো চাই থাকক ভিডিওটো দেখাই আছো আজি আৰু फ्रेंड्स এটো তিনিআলি আছে আৰু তিনিআলিটো আপোনালোকে এটো সাইডৰ পৰা আহিলে এফালে আহি পেলাই এইখিনিতে দেখা পাব দোকানখন আৰু আপোনালোকে এটো সাইডৰ পৰা আহিলে এইখিনিতে দেখাই পাব সিধাকে আপোনালোকে যদি আহে নগাঁও ফালৰ পৰা আহিলে আপোনালোকে এটো ৰাস্তা দি আহিব এটো ৰাস্তা দি আহি আপোনালোকে এইখিনিতে খুদিলে হল যে মহেন্দ্ৰদা দোকান কোনখন বা ফোন কৰিব নাম্বাৰটো থাকিব ডেসক্ৰিপচনত আপোনালোকৰ যদি ভুল হয় আপোনালোকে ইয়ালে আহিব আৰু फ्रेंड्स আপোনালোকে দেখিবলৈ পাইছে দেউতাই ঢোলটো ৰং কৰি আছে কাৰণ ৰং কৰিবই লাগিব ৰং নকৰিলে নহব সেইবাবে ৰং কৰি আছে আৰু ৰং কৰি হোৱাৰ পিছত এনেকুৱা হৈ যায় ঢোলটো দেখিছে আৰু চাই থাকক দেখাই আছো আজি সকলোখিনি এনেদৰে ৰং কৰি আছে আৰু फ्रेंड्स এতিয়া আহি পৰিল মলুৱা আৰু এতিয়া তালি সাইডে মলুৱাটো বনাই আছে আৰু এনেদৰে মলুৱাটো বনোৱা হয় দেখিছে আপোনালোকে যদি একদম প্ৰথমবাৰ ভিডিওটো চাই আছে তেতিয়া হলে গম পাইছে চাগে দেখিছে কিমান সময় লাগে কিন্তু আপোনালোকক মই ভিডিওটো কোন স্পিড কৰি দিছো যাতে আপোনালোকে সোনকালে হৈ যায় কিন্তু আপোনালোকে দেখিছে ডিমা বনোৱা ভিডিওখন আগত আৰু মই फ्रेंड्स ডিমা জন্তু বনোৱা ভিডিওটো আপোনাৰ এক্সট্ৰাকে এটা মই ভিডিও আপোনালোকৰ কাৰণে দি দিম বাৰু আপোনালোকে হেতু চাব পাৰিব হেতু ডেসক্ৰিপচনত লিংক থাকিব আপোনালোকে চাব পাৰিব ডিমা বনোৱা ভিডিওটো দেখিছে ডিমা বনাওতে লাগি গল দুদিন আৰু এতিয়া মলুৱা বনাই পেলাই শুকুৱালে আৰু লাগিব 2-3 দিন ভালদৰে তাৰ পিছতে আৰু লাগি যাব फ्रेंड्स মলুৱাটো বনোৱাৰ পিছত এনেকুৱা হৈ যায় চাই থাকক ভিডিওটো অকণ স্কিপ নকৰাকৈ আৰু फ्रेंड्स এতিয়া কুবনিৰ সাইডে সেই তালিটো লগাই আছে কুবনিৰ তালিটো এটো দেখিছে এনেদৰে লগোৱা হয় কুবনি তালিটো আৰু কুবনি তালিটো লগাই লৈ আকৌ ৰদত দিব লাগিব 2 দিন মান ৰদত তেতিয়া ভালদৰে শুকাই যাব এই দেখিছে বাহিৰত দুটা ৰদত আছে আপোনালোকে সেই দুটা ৰদত দিব লাগিব তেনেদৰে ৰদত দিলে শুকাই যাব আৰু फ्रेंड्स আমাৰ দোকানখনত ঢোল খোল নেগেৰা দেখিছে আৰু খৰদল আছে এফালে আৰু বহুত বস্তু পোৱা যায় বাহি গগনা সকলো পাই যাব আপোনালোকে যদি অধিক জানিব বিচাৰে তেতিয়া হলে ডেসক্ৰিপচনত নাম্বাৰ আছে আপোনালোকে তাত গৈ কন্টাক্ট কৰি খুদিব পাৰে আৰু আপোনালোকে কল কৰি অৰ্ডাৰ দিব পাৰে কিন্তু আপোনালোকক হোম ডেলিভাৰী দিয়া নহয়
কাৰণ সেইটো ব্যৱস্থা কৰা হোৱা নাই এতিয়ালৈকে সেইটো অধিক সোনকালে মানে সেইটো ব্যৱস্থাও কৰা হ'বগে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু আপোনালোকে তাতে অধিক জানিবলৈ আপোনালোকে কল কৰিব ডেসক্ৰিপচনত থকা নাম্বাৰটোত তো আহিব সকলো আমাৰ দোকানলৈ আৰু কিবা লাগিলে লৈ যাব পাৰিব আপোনালোকৰ চাই থাকক দেখাই আছো এতিয়া মই দোকানখনত কি পায় আৰু फ्रेंड्स মোৰ আগৰো দুটা ভিডিও আছে ডেসক্ৰিপচনত দি থম দোকানৰে আপোনালোকে চাব পাৰিব ভিডিও কিটাও তো চাই থাকক ভিডিওটো আৰু फ्रेंड्स দুটো লৈ লৈছো মই আৰু লগতে লৈ লৈছো বৰতি আৰু এতিয়া ধুলটো চানি কৰিম তো দেখাই আছো সকলোখিনি চাই থাকক আপোনালোকে ভিডিওটো আৰু फ्रेंड्स মই ভিডিওটো অলপ স্পিড কৰি দিছো অকমান টাইমটো তেতিয়া সোনকালে হৈ যাব কিন্তু फ्रेंड्स মই কাম কৰতে লাহে লাহে কৰিছিল দক ইমান স্পিডত মই কৰিব ন মেচিনৰ নিচিনা কাৰণ মই মেচিন নহয় দিয়ক মই মানুহে আপোনালোকৰ নিচিনা চাই থাকক আৰু फ्रेंड्स এটা কথা কও আপোনালোকে মোৰ চেনেলটো বহুতে চাই কিন্তু আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব নকৰে যাৰ কাৰণে মই মনত বহুত দুখ পাওঁ আপোনালোকে এতিয়াৰ পৰা ভিডিও চালে আপোনালোকে সাবস্ক্ৰাইব এটা কৰি দিব দিয়ক সাবস্ক্ৰাইব কৰিলে কোনো হয় সাবস্ক্ৰাইবৰ লাইক এটা কৰি দিব আৰু লগতে সুন্দৰ চাই কমেন্ট এটা কৰি দিব কাৰণ আপোনালোকৰ লাইক সাবস্ক্ৰাইব আৰু কমেন্টে মোক আৰু অধিক আগ্ৰহী কৰি তোলে নতুন নতুন টপিকৰ ওপৰত ভিডিও লৈ আহাৰ এটা সাবস্ক্ৰাইব কৰি দিব আৰু फ्रेंड्स ঢোলটো এনেদৰে সানি কৰা হয় দেখিছে এনেদৰে সানি কৰা হয় ঢোলটো আৰু फ्रेंड्स ঢোলটো আৰু অলপ আছে সানি কৰিবলৈ দেখিছে আৰু অলপ হৈ গল ঢোলটো সানি কৰি এনেদৰে আৰু फ्रेंड्स ঢোলটো এনেদৰে হৈ গল সানি কৰা দেখিছে হৈ গল এটা সানি কৰা আৰু ইয়াৰ পিছত টানিলে হৈ যাব টানিলে সাউন্ড আহি যাব আৰু फ्रेंड्स এতিয়া ঢোলটোত লগাব লাগিব বাহৰ ফৰিং যাতে কুবনিটো সাউন্ডটো বেছি উঠি নাথাকে কাৰণ কুবনি সাউন্ড আপোনালোকে জানে অলপ কম থাকে মানে অলপ ঢেপঢেপিয়া থাকে সেইভাবে এনেকুৱা বাহৰ ফৰিং লগোৱা হয় দেখিছে এনেকৈ বাহৰ ফৰিং লগাই দিয়া হয় আৰু फ्रेंड्स তাইছত টানা হয় এনেদৰে আৰু फ्रेंड्स আৰু দেখিছে টানি হৈ গল লৈছে ঢোলটো এটো হৈ গল টানি আৰু এনেদৰে বনোৱা হয় ঢোল তো লাগিলে কন্টাক্ট কৰিব পাৰে ডেসক্ৰিপচনত নাম্বাৰ আছে আৰু फ्रेंड्स আজিৰ ভিডিওটো ইমানখিনি আছিল চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেখেতসকলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ে যেন কাৰণ অতি সোনকালে মোৰ 1K সাবস্ক্ৰাইবাৰটো কমপ্লিট কৰি দিয়ে বুলি মই বহুত
আশা ৰাখিলোঁ আপোনালোকৰ পৰা কাৰণ আপোনালোকে যিদৰে মোক 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে তেনেদৰে 1K টো কমপ্লিট কৰি দিব তেতিয়াহ'লে আজিৰ ভিডিঅ'ৰ পৰা বাই বাই জয় আই অসম লগ পাইছোঁ আকৌ নতুন ভিডিঅ'ৰ সৈতে নতুন টপিকত